আজি আপোনালোকক দেখাব ওলাইছোঁ বিভিন্ন প্ৰকাৰৰ বাঁহৰ বিষয়। এইজোপা যে দেখিছে, এইজোপা হৈছে ভুলুকা বাঁহ। ইয়াৰ মানে এই খুব মানে এই ধৰক মানে দেখিবলৈ অলপ মোটা হয়, বেছি মোটা হয়। এই সূতাৰ কাৰণে, ঘৰ বনালে সূতাৰ কাৰণে ই উপযোগী। আৰু কিছুমান বাঁহ আছে, যেনে এইফালে দেখিছে, এইজোপাও হৈছে, এইজোপা ভুলুকা বাঁহে হয়। আৰু দেখিব ইফালে যে দেখিছে, মই অলপ ওচৰৰ পৰা দেখাই দিছোঁ আৰু জাতি বাঁহ দেখোন আপোনালোকক। জাতি বাঁহটো দেখাই লওঁ বাৰু। এইজোপা যে দেখিছে, এয়া হৈছে জাতি বাঁহ। জাতি বাঁহটো অলপ মিহি চাইজৰ হয়, কিন্তু ওখ হয়। এইটো মানে বিভিন্ন কামত লাগে, ঘৰ বনোৱাটো লাগেই ধৰক। আৰু মানে ধৰক আপোনাৰ জেওৰা সূতা দিয়া, এইবিলাক কামতো এই জাতি বাঁহটো প্ৰয়োজন। এইবিলাক মানে আজিকালি ধৰক আমাৰ পেপাৰ মিলবিলাক বন্ধ হোৱাৰ কাৰণে, গতিকে আমাৰ মানে ইয়াৰ চাহিদাটো কিন্তু কমা নাই, তথাপিতো চাহিদা আছে এই বাঁহবিলাকৰ। বাৰু আপোনালোকক মই নেক্সট ভিডিঅ' বনালে কেনেকৈ কি কৰে এইবিলাক বাঁহৰ অপকাৰিতা আৰু বিভিন্ন ধৰক উপকাৰ আছে। ধৰক আপোনাৰ মানে এইটো সা সৰঞ্জাম বনাবলৈ, কিছুমান আচবাব বনাবলৈ এই বাঁহৰ প্ৰয়োজন হয়। ধৰক আপোনাৰ পাচি, খৰাহী, ডলা, চালনী এইবিলাকো বনাব পাৰি। এইবিলাকতো বহুত চাহিদা। মই সবিশেষ আপোনালোকক বাঁহৰ বিষয়ে নেক্সট ভিডিঅ'ত ক'ম। এতিয়ালৈ আহিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব